হেল্ল' ভিউৱাৰ্ছ, কেনে আছে আপোনালোক সকলো? নিশ্চয় ভালে আছে নহয় জানো? আজি মই বনাম লোকেল চিকেনৰ জালুকীয়া আঞ্জা। তেনেহ'লে চাওঁচোন আহক মই কেনেকৈ বনাওঁ। কেৰাহীত তেল গৰম হ'বলৈ দি প্ৰথমতে আলু কেইটুকুৰা মই জোখত কাটি ভাজি ল'লোঁ। ভাজোঁতে আলু কেইটুকুৰা অকণমান হালধি দি ল'লোঁ। অকণমান ৰঙাকৈ ভাজি ল'ব আলু কেইটুকুৰা। ৰঙাকৈ ভাজ কৰাৰ পাছত আলু কেইটুকুৰা টুকি ল'লোঁ। এতিয়া সেইখিনি তেলতে তেজপাত এখিলা প্ৰথমতে দি লৈছোঁ। তেজপাতখিলা অকণমান ভাজ খাই লোৱাৰ পাছত মই 3টা পিঁয়াজ মিক্সিত পেষ্ট বনাই লৈছিলোঁ। সেই পিঁয়াজকেইটা দি ভাজি ল'ম। পিঁয়াজখিনি খুব ভালদৰে লৰাই ভাজিব লাগিব। পিঁয়াজখিনি এইফালে মই ভাজ খাবলৈ দি এইফালে মই মছলাখিনি ৰেডি কৰিলোঁ। 1 চামুচ হালধি, প্ৰায় আধা চামুচমান জালুকৰ গুড়া, 1 চামুচ জিৰা গুড়ি, 1 চামুচ আদা নহৰু, এইখিনি অকণমান পানী দি মই গুলি ল'লোঁ। এইফালে পিঁয়াজখিনিও প্ৰায় ভাজ খাইছে, তেল ওলাই গৈছে। এইদৰে পিঁয়াজখিনি খুব ভালদৰে ভাজি লোৱাৰ পাছত মই মছলাখিনি ইয়াত দি দিম। এই মছলাখিনিও লৰাই খুব ভালদৰে ভাজিম। তেল ওলাই অহালৈকে লৰাই ভাজিব লাগিব। এয়া মছলাখিনি তেল ওলাই আহিছে। এতিয়া মই ইয়াত দিম বিলাহীৰ পেষ্ট। এটা বিলাহী মই অকণমান পুৰি ল'লোঁ। পুৰি ওপৰৰ ছালখন গুচাই মিক্সিত পেষ্ট বনাই ল'লোঁ। এতিয়া বিলাহী পেষ্টখিনিও ইয়াৰ লগতে দি খুব ভালদৰে লৰাই তেল ওলাই অহালৈ ফ্ৰাই কৰিম। এইদৰে ফ্ৰাই কৰি থাকিলে মাংসৰ কালাৰটো খুব ধুনীয়া হয়। নিমখ দিলোঁ সোৱাদ অনুসৰি। এয়া এইখিনি ভজা হৈ গৈছে, মছলা ৰেডি। এতিয়া মই লোকেল চিকেনখিনি ইয়াত দিম। এই লোকেল চিকেনখিনি দিয়াৰ পাছত অকণমান সময় লৰাই মই ঢাকি প্ৰায় 20 মিনিটমান সময় মই ভাজি ল'ম চিকেনখিনি। তেতিয়া চিকেনখিনি ভালদৰে ভাজ খালেহে আঞ্জাখন খাবলৈ খুব ধুনীয়া হয়। এইদৰে মই অলপ সময় মূৰে ঢাকনিখন গুচাই চিকেনখিনি লৰাই ভাজি থাকিম। আপোনালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে? যদিহে নাই কৰা তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এতিয়া মই ইয়াত ভাজি থোৱা আলু কেইটুকুৰাও দি দিলোঁ। ঢাকনখন লগাই আকৌ অকণমান সময় ভাজিম। এয়া দেখিছেনে? তলত অকণমান লাগি ধৰা দৰে হ'ব পাৰে, গেছটো কমাই ল'ব। ভালদৰে ভাজ খোৱাৰ পাছত মই ইয়াত গৰম পানী দিম। এইখিনি মোৰ ভাজ খোৱা যেন লাগিছে। এতিয়া মই ইয়াত গৰম পানী দিম। গৰম পানী দিওঁতে মই কেৰাহীখনত ভৰ্তিকৈ দিম পানীখিনি। তাৰপিছত মই উতলাই এই পানীখিনি শুকুৱাই পেলাম। এইদৰে সৰহকৈ গৰম পানী দি উতলাই যদি শুকুৱাই পেলাই তেনেহ'লে আঞ্জাখন খাবলৈ খুব ধুনীয়া হয়। মই এয়া যিমানখিনি পানী দিলোঁ শুকুৱাই পানীখিনি তাৰ আধা কৰিম। এয়া দেখিছেনে?
5 মিনিটমান পাছত পানীখিনি প্ৰায় শুকাই আহিছে। মই আৰু অকণমান শুকাবলৈ দিম জোলখন। ইয়াত অকণমান গৰম মছলা দি দিছোঁ। আকৌ অকণমান ঢাক মাৰি মই আঞ্জাখন শুকাবলৈ দিম। এইবাৰ আঞ্জাখন প্ৰায় ৰেডি হৈছেগৈ। মই ইমানখিনিতে বন্ধ কৰি দিম। ইচ্ছা কৰিলে ইয়াতকৈ অকণমান জোলকণ শুকুৱাইও দিব পাৰে, তেতিয়াও ভাল লাগে খাবলৈ। এইখিনি মোৰ খাবলৈ ৰেডি হৈছে। এতিয়া মই গেছটো অফ কৰি খাবৰ বাবে ছাৰ্ভ কৰিম। চাওকচোন জোলখনৰ কালাৰটো কিমান ধুনীয়া হৈছে। মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।